guys, welcome back to my channel. আৰু আজি দিনটো এটা স্পেশাল দিন হ'বলৈ গৈ আছে আৰু মই আপোনালোকক লৈ যাম এটা জেগাত ক'ত লৈ যাম দেখাম বাৰু তাৰ আগতে নাচনী এজনীক অলপ মেকআপ কৰিব লাগে বলক আপোনালোকক দেখাম মেকআপ কৰাখিনি দেখুৱা নহল ফাইনেল লুকটো দেখাই দিম এতিয়া সব ওলাই আছে এফালে চাওক এটা কভাৰ সং বনাব আপোনালোকক লিংকটো দি দিম বাৰু এ সবে ওলাই সবে হাই কৈ দিও এবা এবা ফাইনেল লুকটো দেখাম বাৰু মই যত মেকআপ কৰা বুলি কৈছিলো চাই থাকিব এটো হৈছে ফাইনেল লুকটো সানিয়া মেধিৰ মেকআপটো মই কৰিছিলো ড্ৰেছজু বাৰু বেলেগে পিন্ধাইছে চাই থাকক ভিডিওটো সানিকা অকমান নেপে না আমাৰ গান্ধী পুক কত গল আইলিনা মাষ্টনি এখিনি ভিডিও এখিনি বনালো সকলোৱে উলুৱাত ব্যস্ত আৰু মই কেমেৰাটো লৈ মনে মনে ভিডিও বনাই আছিলো কাৰণ ইয়ালে লাজ কৰিছিলে ফ্ৰণ্টত উলাব এখিনি হত বনাই হৈ গল আপোনালোকে চাই দাও তে আমি যাব ওলাইছো আনি মানে আপোন আছো গৈছো না দেখিছে কি মানে স্পনি কিডাল যাব ওলাইছো ভইচটো শুনিছেন নাই নাজানো ইফালে ও ছাগলী কেনেকৈ দৌৰিছে দেখিছেনে বাৰু আমাৰ লগত কি হ'ল ছাগলীয়েনো বাৰু দৌৰাব লগা হ'ল নে এ চাওক আমি আগুৱাই আহি আছো বাৰু সেইবিলাক বাদ দি চাই থাকক বজাব কাৰণে এইটো শুনি শুনিয়ে যাব পাৰিলো হয়তো মই খানা খাব যোৱা নিচিনা লাগিব মই এইখিনিত এটাই ভাল বেলেগত পানী দিলেও কইনা কানাখনত ইমান ওপৰলৈ গ'লে সেই আপোনালোকে দেখিবলৈ পাইছে পাহাৰৰ মানে জংঘলৰ মাজত বুলিয়ে ক'ব পাৰি তাতে আমাৰ ভিডিওটো বনোৱা হৈছে যেটো কভাৰ সং হয় আৰু বহুতে ভিডিও কত ব্যস্ত আৰু ইহঁতে প্ৰেক্টিছ কৰি আছে ভিডিওটো ষ্টাৰ্ট হোৱা আগতে আৰু এফালে দেখিছে কেমেৰামেন আৰু এফালে চাওক কিমান ধুনীয়া সেউজীয়া পৰিৱেশ চাৰিওফালে গছ গছনি পাহাৰ আৰু তাৰ মাজতে শুটিং কৰিছে মই শুটিংৰ অডিওটো দিয়া নাই বাৰু এতিয়া কাৰণ মই আপোনালোকক ডেসক্ৰিপচনত লিংকটো দি দিম তাত আপোনালোকে গৈ চাব এতিয়া জাস্ট অলপ অলপ কাটি কাটি মই আপোনালোকক দেখাব চেষ্টা কৰিছো সেই মোমেন্টসমূহ আপোনালোকে কেনে পালে জনাব আৰু ব্লগটো লাষ্টলৈকে চাই থাকিব ব্লগটো লাষ্টলৈ আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব পাহাৰত বহি আছো আপোনালোকক দেখাম বাৰু ভিডিওটো অলপমান মানে ভিডিওটো মই দেখাব নোৱাৰো কিন্তু অলপমান শুটিংৰ মুহূৰ্ত মই আপোনালোকক দেখাই দি আছো ক'ত যে ঘূৰি ফুৰিছো নহয় এতিয়া আমি চাংঘৰত যাম এইটো চাওক চাংঘৰ চাংঘৰ আমাৰ কেমেৰামেন সোফালে ৰেডি আমাৰ নাচনীহঁত অলপমান নাচি অলপমান নাচি বহুত নাচি
এচি গাড়ী হয় এচি পোৱা হয় চাংঘৰটোত এবাৰ সোমাই চাওঁ ভাগি নগ'লে ৰক্ষা অঁ এদিন পৰিছে এটা মানুহ তলত চাওক কিমান ধুনীয়া হেৰিটো ভিউটো ভিউটো চাওক বহুত ধুনীয়া হয় নাচাওঁ আমাৰ কেমেৰামেন এফালে নাচনীবিলাক চাংঘৰৰ ভিউ পাহাৰৰ ভিউটো চাওক পাহাৰৰ মাজত চাংঘৰ পাৰফেক্ট বনোৱা নাই চিম্পল জাষ্ট জিৰাবৰ কাৰণে বনাইছে আমাৰ ৰেডি হৈছে শ্বুটিঙৰ কাৰণে চাংঘৰৰ ওপৰত ধুনীয়া হাই কৈ দে আৰু এই ইয়াত নাচনী নাহতে নাচি আছে ভাল লাগিছে চাংঘৰৰ ওপৰত আহি আমি বহি আছোঁ নাচবিলাক চাই আছোঁ আৰু এইফালে চাওক এক ছেকেণ্ড কেমেৰাটো অ'কে এইফালে চাওক ভিউটো ভালকৈ দেখাব পৰা নাই যাওঁগৈ আৰু চব এইবিলাক বাই বাই গৈ আছোঁ ঘৰলৈ এই খালি ফটো হাজাৰখনৰ ওপৰত ফটো উঠিছে তেওঁতাই ফটো উঠি কমপ্লিট নহ'ল পিছত মানুহবিলাক আহি আছে এতিয়া যাওঁগৈ বাই বাই লগ পাই আছোঁ ঘৰত গৈ সেই গাইজ আহি পালোঁ মানে কেতিয়াবাই পালোঁ আহি পাই শুই দিলোঁহি যিহেতু ইমান ভাগৰ লাগি আহিছিলে তেনেহ'লে আজিলৈ বেছি একো নকওঁ জাষ্ট আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপুনি মোৰ ন'টিফিকেশ্যনবিলাক পাই থাকে আৰু আজিলৈ বেছি একো নকৰোঁ মানে নকওঁ মই আপোনালোকক লিংকটো দি দিম যিহেতু আজি দিব নোৱাৰিম চাগে মই আপোনালোকক কভাৰ ছংটোৰ লিংকটো সেইটো মই আপোনাক নেক্সট ব্লগত দি দিম আপোনালোকে গৈ ছংটো চাব আৰু কেনে পালে তাতো জনাব তেনেহ'লে আহোঁ আজিলৈ চাই থাকিব মোৰ চেনেলটো